নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ মই প্ৰণৱ খতিয়াৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসম চৰকাৰৰ ৩২,০০০তকৈ অধিক আহিবলগীয়া নিযুক্তি পৰীক্ষাৰ সহায় হোৱাকৈ মোষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়ান জিকে সিৰিজৰ পাৰ্ট 1 লৈ আহিছোঁ। ইয়াৰ পিছত ক্ৰমে ইয়াৰ নেক্সট পাৰ্টবোৰো আহিব। আজি আমি 10টা ইম্পৰ্টেণ্ট আৰু মোষ্ট ৰিপিটেড প্ৰিভিয়াছ ইয়াৰ এক্সামছ কুৱেশ্যনছ ইয়াত সন্নিৱিষ্ট কৰিছোঁ। লগত স্পেচিয়েল ট্ৰিকৰ সহায়ত আমি আলোচনা কৰিম যিয়ে পৰীক্ষা হলত আপোনাক শুদ্ধ উত্তৰটো বাছনি কৰাত নিশ্চয়কৈ সহায় কৰিব। তো দেৰি নকৰাকৈ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ৰাজঘাট কাৰ সমাধি আৰু ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। অসম চৰকাৰৰ প্ৰতিটো এক্সামতে এনে কুৱেশ্যনছ আমি দেখিবলৈ পাওঁ, কিন্তু আমি পৰীক্ষা হলত যোৱাৰ লগে লগে আমি কনফিউজ হৈ পৰোঁ যে কোনটো কাৰ শুদ্ধ উত্তৰ, অৰ্থাৎ কোনটো কাৰ সমাধিস্থল। এই সমস্যাটো যাতে পৰৱৰ্তী সময়ত নহওক তাৰ বাবে আজি আমি বিশেষ ট্ৰিক লৈ আহিছোঁ যিয়ে পৰীক্ষা হলত যোৱাৰ লগে লগে আপোনাক প্ৰশ্নটো দেখাৰ লগে লগে আপুনি উত্তৰটো বাছি উলিয়াব পাৰিব। এই প্ৰশ্নৰ উত্তৰৰ ট্ৰিক হ'ল মহাত্মা গান্ধীয়ে সকলোৰে হৃদয়ত ৰাজ কৰে। নিশ্চয়কৈ মহাত্মা গান্ধীয়ে সকলোৰে হৃদয়ত ৰাজ কৰে। তেওঁৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত ভাৰতে স্বাধীনতা লাভ কৰিছিল। ভাৰতৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত এতিয়াও মহাত্মা গান্ধী বিৰাজমান আৰু মহাত্মা গান্ধী ৰাজ কৰি আছে। আৰু মহাত্মা গান্ধীৰ সমাধিস্থল হ'ল ৰাজঘাট। এতিয়া আৰু আপোনালোক কনফিউজ নহ'ব পৰীক্ষা হলত কেতিয়াও। পৰীক্ষা হলত যোৱাৰ লগে লগে ৰাজঘাট সমাধিস্থল দেখাৰ লগে লগে মহাত্মা গান্ধীক মনত পেলাব, কাৰণ কোনে ৰাজ কৰিছিল? মহাত্মা গান্ধীয়ে। আমাৰ দ্বিতীয়টো কুৱেশ্যন হৈছে শান্তিবন কাৰ সমাধি আৰু ইয়াৰ উত্তৰ হ'ল জৱাহৰলাল নেহেৰু। এই প্ৰশ্নৰ উত্তৰ ৰিলেট কৰাৰ বাবে আমি বিশেষ ট্ৰিক বনাইছোঁ যিয়ে পৰীক্ষাত আপোনাক সহায় কৰিব। আৰু এই ট্ৰিকটো হ'ল জৱাহৰলাল নেহেৰুৱে ভাৰতত শান্তি বিচাৰিছিল। হয়, নিঃসন্দেহে জৱাহৰলাল নেহেৰুৱে ভাৰতত শান্তি বিচাৰিছিল, কাৰণ ব্ৰিটিছৰ অধীনৰ পৰা ভাৰত স্বাধীন হ'লে শান্তি স্থাপন হ'ব বুলি ভাবিছিল। এই প্ৰশ্নৰ উত্তৰটো আমি ৰিলেট কৰাৰ বাবে বনাইছোঁ। পৰীক্ষাত আপোনাক এই বিশেষ ট্ৰিকটোৱে সহায় কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। নেহেৰুৱে পৰাধীন ভাৰতত শান্তি বিচাৰিছিল, সেয়ে তেওঁৰ সমাধিস্থল শান্তিবন বুলি মনত ৰাখিব পাৰে। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে বিজয়ঘাট কাৰ সমাধি আৰু ইয়াৰ উত্তৰটো হৈছে লাল বাহাদুৰ শাস্ত্ৰী। এই উত্তৰটোক আমি ৰিলেট কৰিবৰ বাবে বিশেষ ট্ৰিক বনাইছোঁ, আৰু এই ট্ৰিকটো হ'ল বাহাদুৰ সকলৰ সদায় বিজয় হয়, অৰ্থাৎ জয় হয়। হয়, নিশ্চয়, কাৰণ যিসকল বাহাদুৰ সেইসকলৰ সদায় জয় হোৱা আমি দেখিবলৈ পাওঁ। কাপুৰুষসকলৰ কেতিয়াও বিজয় নহয় আৰু ভয়াতুৰসকলৰ বিজয় নহয়। সেয়েহে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল বিজয়ঘাট, অৰ্থাৎ বাহাদুৰক আমি বিজয়ৰ লগত ৰিলেট কৰিব পাৰোঁ। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল হ'ল বিজয়ঘাট, অৰ্থাৎ ট্ৰিকৰ সহায়ত আমি ক'ব পাৰোঁ বাহাদুৰসকলৰ সদায় বিজয় হয়, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল হ'ল বিজয়ঘাট। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে একতা ভূমি কাৰ সমাধিস্থল আৰু ইয়াৰ উত্তৰ হ'ল BR আম্বেদকাৰ। এই প্ৰশ্ন আৰু উত্তৰক ৰিলেট কৰিবৰ বাবে আমাৰ ট্ৰিক হ'ল একতা স্থাপনৰ বাবেই ভাৰতৰ সংবিধান প্ৰণয়ন কৰিছিল BR আম্বেদকাৰে। আমি কেতিয়াও নাপাহৰোঁ যে সংবিধান প্ৰণেতা কোন? তেওঁ হ'ল ডক্টৰ BR আম্বেদকাৰ। সেয়ে তেওঁৰ সমাধিস্থলো যাতে আমি পাহৰি নাযাওঁ তাৰ ৰিলেট কৰিবৰ বাবে আমি এই ট্ৰিক বনাইছোঁ, অৰ্থাৎ আম্বেদকাৰৰ সমাধিস্থলৰ নাম হ'ল একতা ভূমি। এই ভিডিঅ'টো আকৌ এবাৰ আপোনালোকে প্লে কৰিলে এই গোটেইখিনি আপোনালোকৰ মনত থাকিব, সেয়া আমাৰ দৃঢ় বিশ্বাস। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল শক্তিস্থল কাৰ সমাধি আৰু ইয়াৰ উত্তৰটো হ'ল ইন্দিৰা গান্ধী। এই প্ৰশ্ন আৰু উত্তৰক ৰিলেট কৰাৰ আমাৰ বিশেষ ট্ৰিকটো হ'ল ইন্দিৰা গান্ধীৰ নাৰী শক্তি অতি প্ৰবল আছিল বাবেই ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী হ'ব পাৰিছিল। হয়, নিশ্চয়, আমি সকলোৱে জানো যে নাৰী শক্তি অতি প্ৰবল। নাৰী শক্তিয়ে কৰিব নোৱাৰা কাম একো নাই। নাৰী হ'ল সৃষ্টিৰ মূলাধাৰ। সেয়েহে ইন্দিৰা গান্ধীৰো নাৰী শক্তি অতি প্ৰবল আছিল বুলি ধৰি ল'ব লাগিব, আৰু ইন্দিৰা গান্ধীৰ সমাধিস্থল হ'ল শক্তিস্থল। এনেকৈ মনত ৰাখিব পাৰে যে ইন্দিৰা গান্ধীৰ নাৰী শক্তি অতি প্ৰবল আছিল, সেয়ে তেওঁৰ সমাধিস্থল হ'ল শক্তিস্থল। এনেও আমি সকলোৱে জানো যে তেওঁৰ শক্তি অতি প্ৰবল আছিল, সেইকাৰণেতো তেওঁ ভাৰতৰ একমাত্ৰ আৰু প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ'বলৈ সক্ষম হৈ পৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিষাণ ঘাট কাৰ সমাধি আৰু ইয়াৰ উত্তৰটো হৈছে চৌধুৰী চৰণ সিং। এই প্ৰশ্নৰ উত্তৰক ৰিলেট কৰাৰ আমাৰ ট্ৰিক হ'ল কিষাণসকলৰ চৰণ স্পৰ্শ কৰাৰ যোগ্য। হয়, নিশ্চয়কৈ কিষাণ বা কৃষকসকলৰ চৰণ স্পৰ্শ কৰাৰ যোগ্য, কাৰণ তেওঁলোকে অশেষ কষ্ট আৰু পৰিশ্ৰমৰ বলত আমাক অন্ন যোগান ধৰে। ইয়াত চৌধুৰী চৰণ সিং আছে আৰু কিষাণ ঘাট আছে।
তো আপোনালোকে ডাইৰেক্টলি মনত ৰাখিব পাৰে যে কাৰ চৰণ স্পৰ্শ কৰাৰ যোগ্য কিষাণ বা কৃষকৰ আৰু চৌধুৰী চৰণ সিঙৰ সমাধিস্থল হ'ল কিষাণ ঘাট ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বীৰভূমি কাৰ সমাধিস্থল আৰু ইয়াৰ উত্তৰটো হৈছে ৰাজীৱ গান্ধীৰ ইয়াৰ বাবে আমি বিশেষ ট্ৰিক তৈয়াৰ কৰিছোঁ আৰু সেই ট্ৰিকটো হৈছে ৰাজীৱ গান্ধীয়ে বীৰৰ ভূমিত জন্মগ্ৰহণ কৰিছিল হয় নিশ্চয়কৈ ৰাজীৱ গান্ধীয়ে বীৰৰ ভূমিত জন্মগ্ৰহণ কৰিছিল ভাৰতবৰ্ষ পুৰণি কালৰ পৰাই বীৰৰ ভূমি আৰু ইয়াত বীৰ আছে আৰু ৰাজীৱ গান্ধী আছে তো আমি সহজতে এই প্ৰশ্নৰ উত্তৰটো কৰি ল'ব পাৰিম ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে সমতাস্থল কাৰ সমাধিস্থল আৰু ইয়াৰ উত্তৰটো হৈছে জগজীৱন ৰাম এই প্ৰশ্নৰ উত্তৰ ৰিলেট কৰাৰ আমাৰ বিশেষ ট্ৰিকটো হৈছে জগজীৱনত ভগৱান ৰামে সমতা স্থাপন কৰে হয় নিশ্চয় জগত আৰু জীৱনত সমতা স্থাপন কৰাৰ ক্ষমতা ভগৱান ৰামচন্দ্ৰৰ আছে তাতো কোনো আমাৰ সন্দেহ থাকিব নালাগে তো এই প্ৰশ্নৰ উত্তৰটো সহজতে আমি ৰিলেট কৰিব পাৰোঁ জগত আৰু জীৱনত সমতা স্থাপন কৰে ভগৱান ৰামচন্দ্ৰই আৰু জগজীৱন ৰাম তেওঁৰ সমাধিস্থল হ'ল সমতাস্থল ইয়াত কোনো সন্দেহ নাই আমি ধুনীয়াকৈ এই প্ৰশ্নৰ উত্তৰটো মনত ৰাখিব পাৰিম ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মহাপ্ৰয়াণ ঘাট কাৰ সমাধি আৰু ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই প্ৰশ্ন আৰু উত্তৰক ৰিলেট কৰাৰ বাবে আমি আজি বিশেষ ট্ৰিক বনাইছোঁ আৰু এই ট্ৰিকটো হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ মহাপ্ৰয়াণ ঘটিছিল হয় নিশ্চয় আমি ধৰি ল'ব লাগিব যে তেওঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল আৰু তেওঁৰ প্ৰয়াণ সাধাৰণ প্ৰয়াণ নহয় মহাপ্ৰয়াণে হ'ব লাগিব কিন্তু আমি হ'লো সাধাৰণ মানুহ আমাৰ প্ৰয়াণ কি ঘটিব সেয়া আমি ক'ব নোৱাৰোঁ পিছতে গম পোৱা যাব ন কিন্তু গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰয়াণ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল অতি সহজতে মনত ৰাখিব পাৰি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ মহাপ্ৰয়াণ ঘটিছিল আৰু সেয়ে তেওঁৰ সমাধিস্থল হ'ল মহাপ্ৰয়াণ ঘাট কিন্তু আপুনি মই আমি হ'লো সাধাৰণ মনুষ্য আমাৰ প্ৰয়াণ যে কেতিয়া কি ঘটিব কোনেও ক'ব নোৱাৰোঁ নহয় জানো যি নহওক ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰয়াণ মহাপ্ৰয়াণ ঘটিছিল সেয়ে তেওঁৰ সমাধিস্থল হ'ল মহাপ্ৰয়াণ ঘাট আমাৰ জিকে চিৰিজৰ আজিৰ অন্তিমটো প্ৰশ্ন হৈছে নাৰায়ণ ঘাট কাৰ সমাধি আৰু ইয়াৰ উত্তৰটো হৈছে গুলজাৰীলাল নন্দ আৰু এই প্ৰশ্ন আৰু উত্তৰক ৰিলেট কৰাৰ আমাৰ বিশেষ ট্ৰিকটো হৈছে নন্দৰ ঘৰত নাৰায়ণ আহিছে হয় নন্দৰ ঘৰত নাৰায়ণ ৰূপী শ্ৰীকৃষ্ণ আহিছে আনন্দটো হ'বই নন্দ ঘৰ আনন্দ আয়ো জয় কানহাইয়া লাল কি নাৰায়ণ ৰূপী শ্ৰীকৃষ্ণ নন্দৰ ঘৰত আহিছে আনন্দটো হ'বই হয় নিশ্চয় আমি সকলোৱে গম পালোঁ আনন্দও কৰিলোঁ যে নন্দৰ ঘৰত নাৰায়ণ আহিছে এতিয়া আমি মনত ৰাখিম গুলজাৰীলাল নন্দৰ সমাধিস্থলী হ'ল নাৰায়ণ ঘাট শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব আৰু নিজৰ আন বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'সমূহ প্ৰেৰণ কৰিব যাতে তেওঁলোকক আগন্তুক সময়ত আহিবলগীয়া পৰীক্ষাৰ বাবে সহায় হ'ব পাৰে কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা হয় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং থেংক ইউ ধন্যবাদ